welcome back to my YouTube channel. নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আমাৰ ফাইনেল প্ৰেক্টিছ হয়, সেইকাৰণে পুৰা এনেকৈ আহিছোঁ। আইলেছেছটো লগাবলৈ আছে, অকণমান এইবিলাক আইব্ৰ'জ অকণমান আঁকিবলৈ আছে। তো অঁকাৰ পিছত এইবিলাক হৈ যাব। প্ৰেক্টিছ কৰি আছে। মই মানে পৰীক্ষা দি মেলি আহিছোঁ আৰু ৰাস্তাতে মোৰ অকণমান গা বেয়া হৈ গৈছিলে এইকেইদিন। তাতে বহুত বেছি কষ্ট কৰিছোঁনে, মানে মহাৰ ষ্ট্ৰেছো আকৌ ইয়াত এইবিলাক ইমান কষ্ট হৈছিলে, সেইকাৰণে অকণমান প্ৰব্লেম হৈছিলে। তাৰপিছত এতিয়া ঠিক হৈ গ'ল এতিয়া। আৰু সেয়া দাঁত হৈয়ে আছে। মই যাম, কিন্তু আইলেছেছ লগাই লওঁ, ব্লক আইব্ৰ' চাইব্ৰ' লাগে ষ্টাৰ্ট। চাওঁ খানাৰ লাইন। তো এয়া ষ্টাৰ্ট হৈ গ'ল আৰু। গাইজ চাওক সেইজনী মই নিজক দেখিছোঁ। কিন্তু মই চবতকৈ অকণমানি লাগিছোঁ। চাওক, সৰু ছোৱালীৰ নিচিনা। তো এয়া হৈছে আমাৰ মেমহঁতে নাচোঁতে। তেতিয়া মই নাছিলোঁ নেকি, সম্ভৱ নাছিলোঁৱে চাগে। মানে আগত আমি নেদেখোঁ ন, আমি মাজৰ পৰাহে নাচিছিলোঁ যে, সেইকাৰণে নেদেখিলোঁ চাগে। হয়তো মই থাকিব পাৰোঁ, নাথাকিব পাৰোঁ। তো নাচ খতম হোৱাৰ পাছত, মানে প্ৰেক্টিছ খতম হোৱাৰ পাছত আমাৰ এনেকৈ তাৰ পৰা মানে এনেই আৰু অকণমান এনজয় চলিছে মানে অকণমান। তো আমাৰ ৰূপক দাই গান গাইছে আৰু তাত ছোৱালীজনী আছে, ল'ৰা এটা আছে, তেওঁলোকেও গান গাইছে। সেয়া চাওঁ। সেয়া আৰু কালিও বোলে হ'ল। কালি খালি মই মানে পিছলৈকে নাথাকিলোঁ ন, সোনকালে গুচি গ'লোঁ যে, সেইকাৰণে হ'ল। মোৰ মানে পৰীক্ষাৰ কাৰণে মই মানে বহুত কিবাকিবি মিছ কৰি দিছোঁ জানে। তো এতিয়া আমিও অকণমান উঠি লৈছোঁ। মানে ৰূপক দাই ক'লে যে ইমান গা ল'ৰা নাই নেকি তোমালোকৰ নাচিবলৈ। সেইকাৰণে ভাবিলোঁ যে আমিও নাচোঁ। আৰু সেইজনী অৰ্পিতা, এইজনী প্ৰীতিবা, মৰিয়নি। আৰু মইতো ভিডিঅ' কৰিছোঁ বেছিকৈ, মই নচা নাই। আৰু এই বাজনীৰ নাম নাজানো, কিন্তু মই চিনি পাওঁ চাগে। আৰু আমি অকণমান নাচিবলৈ যাওঁ। চাওক এই চাৰিজনী নাচি আছে। এইজনী অৰ্পিতা। মানে নাচত ইমান বেছি সিহঁতি মাতিলেও গম নাপায়। ইফালে চাওঁ, এইখিনি বহি আছে মানে ইহঁতি চাগে ভাগৰত বেছি। ইহঁতে কিমান আৰু কষ্ট কৰিব ন। সেয়া ৰূপক দা। আমি আৰু অকণমান নাচি মেলি লৈছোঁ। চবেই নাচিছে। মইতো নচা নাই, আমাৰ মায়েও নাচিছে। আৰু আমি নাচি থাকোঁতে মাজতে AC চফিজাৰজনেও আমাৰ লগত মানে অকণমান যোগ দি দিছেহি আৰু তেওঁ গান গাই দিছে। সি চবেই নাচিছে। সি বহুত ধুনীয়া গান গাই দি। এয়া আমাৰ মাতাশ্ৰী। চাওক, মাতাশ্ৰী পূৰা নাচিছে। তেওঁ মানে ৰখিবই পৰা নাই আৰু ঢোল বজা মাতি দিছে যেতিয়া গাৰ্জেন আহক বুলি।
এতিয়া আৰু শেষ কৰি মেলি আধা আধি ছোৱালী গ'লে আমিও যাওঁগে বাই বাই চবকে বাই বাই দি দিছোঁ বাই 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 ঠিক আছে তো এতিয়া আমি এইবোৰ খাই লৈছোঁ পুৰি চুৰি তাৰপিছত আমি যামগৈ চ' ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে আমি কিহৰ প্ৰেক্টিছ কৰি আছিলোঁ আচলতে মই গিনিজ বুকছৰ কাৰণে অডিশ্যন দিছিলোঁ তাত নাচিবৰ কাৰণে তো ময়ো চিলেক্ট হ'লোঁ আৰু চিলেক্ট হৈ মেলি মই নকছাৰীত পৰিলোঁ মৰিয়নি নকছাৰীত আৰু এইকেইদিন সেইকাৰণে বহুত বেছি কষ্ট হৈছিলে কথাটো সেইটোৱে আৰু অকণমানি চিম্পল কথা কালি শেষ হ'ল আৰু মই ভিডিঅ'টো আজি বনাইছোঁ মানে মই কালি ৰাতি আহি পানি অকণমান মোবাইল চলাই মেলি শুই গ'লোঁ ভিডিঅ' চিডিঅ' বনাবলৈ নহ'ল বা এডিট কৰিবলৈ নহ'ল মই ভিডিঅ'টো আজি প'ষ্ট কৰিম আৰু কেইটামান ভিডিঅ' মানে বনাই থৈছোঁ কিন্তু প'ষ্ট কৰিম নে নকৰিম নাজানো এইবোৰ কিছুমান থাকিয়ে যায়গৈ আৰু প'ষ্ট কৰিবলৈ বাহিৰত বহুত বৰষুণ দি আছে আমাৰ এতিয়া সেইকাৰণে আমি পূৰা ভিতৰত চবেই আৰু ভিতৰতে সোমাই আছোঁ এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো কেতিয়াও নাপাহৰিব দেই আৰু কালি তাত এটা ভিডিঅ' বনাইছিলে তো মই তাত মানে থাকিবলৈ নাপালোঁ মই পৰীক্ষা দিবলৈ গৈছিলোঁ পৰীক্ষা দি আহি পিনি তাৰপৰা পৰীক্ষা দিয়া পিছতহে মই তালৈ গৈছিলোঁ ন সেইকাৰণে মই তাত থাকিবলৈ মই ভিডিঅ'টো দি দিম লাষ্টত আপোনালোকে চাব কিন্তু দেই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু কমেণ্ট নকৰাকৈ নাথাকিব দেই মোক লাজ নিদিব প্লিজ ভিডিঅ'টো চাই লওক